2 নম্বৰ এতিয়া মই 3 নম্বৰ অংকটো বুজাই দিছোঁ দিছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে সংখ্যাটোৰ অংক দুটাক সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণ 9ৰ সমান হয় সংখ্যাটো উলিওৱা ঠিক আছে দুটা অংক বিশিষ্ট বুলি কৈছে মই ধৰি লম দুটা অংক বিশিষ্টৰ এককৰ ঘৰৰ অংকটো y আৰু দহকৰ ঘৰৰ অংকটো x যেহেতু এককৰ ঘৰৰ অংকটো মই y বুলি লৈছো এটো y বুলি ৰাখিম আৰু দহকৰ ঘৰৰ অংকটোৰ লগত মই 10 পূৰণ কৰিম তেতিয়া আমাৰ সংখ্যাটো হ'ব 10x + y এনেকুৱা অংক মই আগতে কৰাইছো তোমালোকক প্ৰশ্ন মতে অংক কেটাৰ যোগফল 9 বুলি দিয়া আছে গতিকে x + y = 9 এটো এক নম্বৰ সমীকৰণ দিছো আকৌ দ্বিতীয়তে কৈছে কি সংখ্যাটোৰ 9 গুণ ল'ব গৈছে গতিকে 9 এৰে এই সংখ্যাটো পূৰণ কৰিছো 9 * 10x + y তেতিয়া কি হ'ব কৈছে নতুনকে উৎপন্ন যোনটো সংখ্যা হ'ব হেতু এই সংখ্যাটোৰ অংক কেটাৰ স্থান হাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হ'ব অৰ্থাৎ মই x টো ইয়ালৈ নিম আৰু y টো 10 ৰ লগত আনিম দহকৰ ঘৰত y আনিম আৰু এককৰ ঘৰত x নিম এতিয়া এইটো নতুন সংখ্যা হ'ল ইয়াৰ দুগুণৰ সমান হয় বুলি কৈছে কাৰণে 2 দি ইনটু কৰি দিছো ঠিক আছে এতিয়া মই 9 এৰে পূৰণ কৰিছো 90x + 9y = 2 ইনটু এটো কিমান 20y + 2x ঠিক আছে এতিয়া আমি 2y 2x এইবিলাক বাওফাললৈ লৈ আনাত কি হ'ল গৈ 90x - 2x + 9x আকৌ -20y = 0 এটা 90 - 2 88 88x minus আকৌ এটো -11y হ'ব = 0 এটি ইয়াৰ পৰা 11 এটা কমন যায় থাকিলে ভিতৰত 8x - y = 0 11 টো ক্ৰস পূৰণ হৈ গলে 0 ফালে নাইকিয়া হৈ যাব 0 হৈ যাব গতিকে 8x - y = 0 এটো 2 নম্বৰ সমীকৰণ দিলো এতিয়া মই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো যোগ কৰি দিছো পাতি দিলো মই 1 নম্বৰ সমীকৰণ x + y = 9 2 নম্বৰ সমীকৰণ 8x - y = 0 এতিয়া আনক যোগ কৰি দিয়াৰ এটা যোগে বিয়োগে বিয়োগ কটাকটি গল 8 আৰু 1 9 হ'ল গৈ 9x = এফালে 9 গতিকে x = কিমান পালো 9/9 = 1 x ৰ মান আমি আকৌ 1 নম্বৰ সমীকৰণত বহুৱাই পাওঁ x ৰ মান 1 নম্বৰ সমীকৰণত বহালে মানে 1 + y = 9 হ'ব গতিকে y = 9 - 1 = 8 এটাকে নিৰ্ণয় সংখ্যাটো হ'ব আমি ইয়াত পাতিম যোনটো ধৰি লৈছিলো ইয়াত 1 আৰু ইয়াত 8 পাতিম গতিকে হ'বগৈ কি 10 * 1 + 8 = 10 + 8 = 18 অৰ্থাৎ আমাৰ নিৰ্ণয় সংখ্যাটো হ'ব 18